জব বক্স অসমলৈ আপোনাক জনাইছোঁ স্বাগতম। আজিৰ এই ভিডিঅ'টোত ইণ্ডিয়ান ইকনমিৰ কিছু অংশ আমি বুজিবলৈ চেষ্টা কৰিম। এবাৰ আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰায়ৰিটি পেটাৰ্ণ ফলোড ইন ফাৰ্ষ্ট 8 প্লেন। প্ৰথম 8টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত কোন ক্ষেত্ৰত কোনবোৰ ছেক্টৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল, কোনবোৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। 1 নম্বৰ হৈছে এগ্ৰিকালচাৰ ছেক্টৰ। এগ্ৰিকালচাৰ ছেক্টৰত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ৰ পৰা বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল, কিন্তু 4th আৰু 8 চতুৰ্থ আৰু অষ্টম প্লেনিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ ওপৰত। ইয়াত উল্লেখ কৰিছে অলদো ডুৰিং দ্য ফাৰ্ষ্ট প্লেন এগ্ৰিকালচাৰ ৰিচিভ দ্য টপ মোষ্ট priority, but in the subsequent planned priority on agriculture declined. But it was during the 4th and 8th plan, 24 to 21% of the outlay was allocated for the development of agriculture. এবাৰ আহিছোঁ ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যনৰ ওপৰত। ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিলে প্ৰথম 3টা প্লেনিঙৰ ক্ষেত্ৰত। ইয়াত 25ৰ পৰা 28% আউটলে এলোকেশ্যন হৈছিলে ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন ডেভেলপমেণ্টৰ ক্ষেত্ৰত, যিহেতু ইণ্ডাষ্ট্ৰিয়েলি গোটেই দেশখন বহু পিছ পৰি আছিলে। কিন্তু তাৰ পিছত এই প্ৰায়ৰিটি এলোকেশ্যন ডিক্লাইন হৈছিলে 21%লৈ 8 প্লেনৰ সময়ত। ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিলে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছৰ পৰা। ইয়াত উল্লেখ কৰিছে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ started to receive high priority from second plan onward. Thus the relative share of outlay on industries increased from 6% during the first plan to 24% during the second plan. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত 6% আছিলে, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত 24%লৈ ইনক্ৰিজ কৰা হৈছিলে। এইবাৰ আহিছোঁ পাৱাৰ। শক্তি খণ্ডত বিশেষকৈ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিলে প্ৰথম 4টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত, কিন্তু 5 নম্বৰ প্লেনিঙৰ অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছৰ পৰা এই পাৱাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিলে। প্ৰথম 4টা প্লেনিঙৰ সময়ত মাত্ৰ 10ৰ পৰা 15% ইয়াত আউটলে এলোকেশ্যন কৰা হৈছিলে, কিন্তু তাৰপিছত 28ৰ পৰা 27লৈ ইনক্ৰিজ হয়। ছ'চিয়েল ছাৰ্ভিচ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ৰ পৰাই বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিলে। এই ছ'চিয়েল ছাৰ্ভিচক 22ৰ পৰা 18% আউটলে শ্বেয়াৰ ইয়াৰ বাবে ধাৰ্য কৰা হৈছিলে। তাৰপিছত পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত কিছু হ্ৰাস হয় 17ৰ পৰা 22% পৰ্যন্ত। আমি আলোচনা কৰিম এচিভমেণ্ট অফ প্লেনিং ডুৰিং দ্য ফাৰ্ষ্ট 8 প্লেন। প্ৰথম 8টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত হোৱা এচিভমেণ্টৰ কথা এই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰিম। 1 নম্বৰ নেশ্যনেল ইনকাম এণ্ড পাৰ কেপিটা ইনকাম। প্ৰথম 8টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত প্ৰায় 46% নেশ্যনেল এণ্ড পাৰ কেপিটা ইনকাম ইনক্ৰিজ হৈছিলে। ইয়াতে উল্লেখ কৰিছে ডুৰিং দ্য লাষ্ট 46 years of planning, the national income of the country increased by 19 and 20% during the first and second plan. প্ৰথম আৰু দ্বিতীয় প্লেনৰ সময়ত অৰ্থাৎ প্ৰথম প্লেনৰ সময়ত 19% আৰু দ্বিতীয় প্লেনৰ সময়ত 20% ইনক্ৰিজ হৈছিলে নেশ্যনেল ইনকাম। তাৰপিছত 12 and 18% ইনক্ৰিজ হৈছিলে থাৰ্ড আৰু ফ'ৰ্থ প্লেনৰ ক্ষেত্ৰত, অৰ্থাৎ থাৰ্ড প্লেনৰ ক্ষেত্ৰত 12% আৰু ফ'ৰ্থ প্লেনৰ ক্ষেত্ৰত 18% নেশ্যনেল ইনকাম ইনক্ৰিজ হৈছিলে। তাৰপিছত 5th প্লেনৰ সময়ত 29% নেশ্যনেল ইনকাম হৈছিলেগৈ আৰু 8th প্লেনৰ সময়ত 31% ইনক্ৰিজ হৈছিলেগৈ নেশ্যনেল ইনকাম। দ্বিতীয়তে আহিছোঁ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট। ইয়াৰ উল্লেখ আছে যদিও এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ ওপৰত বহুখিনি গুৰুত্ব দিয়া হৈছিলে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ৰ পৰাই, কিন্তু সেই অনুযায়ী এগ্ৰিকালচাৰ ছেক্টৰত গ্ৰ'থ হোৱা নাছিলে। ইয়াত উল্লেখ কৰিছে ইন স্পিৰিট অফ হিউজ ইনভেষ্টমেণ্ট
in the agriculture sector, the agriculture output could not achieve the targeted growth rate. During the initial part of the planning, increase the agriculture output was released through extension of area under cultivation. প্ৰথম 46 ইয়াৰ্ছত production of food grainer production increase হৈছিলে 51 million ton 1950-51 চনত 51 million ton আছিলেগৈ তাৰ পিছত 1997-98ত হৈছিলেগৈ 192.3 million ton এইখিনি ইনক্ৰিজ হৈছিলে প্ৰথম 46 ইয়াৰ্ছত অৰ্থাৎ প্ৰথম 8টা প্ল্যানৰ সময়ত এইখিনি মাত্ৰ ইনক্ৰিজ হৈছিলে এমপ্লয়মেন্ট জেনাৰেশন প্ৰথম 8টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত বহুখিনি এমপ্লয়মেন্ট জেনাৰেট হৈছিলে বিভিন্ন এমপ্লয়মেন্ট অপৰচুনিটি জেনাৰেট হৈছিলে ইয়াত উল্লেখ আছে প্ৰথম দুটা প্ল্যানৰ সময়ত 16 মিলিয়ন পিপলে নতুন জব অপৰচুনিটি লাভ কৰিছিলে তাৰ পিছত উল্লেখ আছে 1961-71 এইখিনি সময়ৰ ভিতৰত 20 মিলিয়ন পিপলে নতুন ফ্ৰেছ জব লাভ কৰিছিলে তাৰ পিছত 1971 পৰা 81 এই 10 বছৰ কালত 25 মিলিয়ন নতুন জব অপৰচুনিটি লাভ কৰিছিলে তাৰ পিছত 92 পৰা 97 ৰ ভিতৰত এইখিনি সময়ত 42 মিলিয়ন এডিশনাল এমপ্লয়মেন্ট অপৰচুনিটি জেনাৰেট হৈছিলে প্ৰথম 8টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত ইন্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন দেখা গৈছিলে সেইখিনি ইয়াত উল্লেখ কৰা হৈছে annual growth rate of output of the large scale manufacturing sector increased by 6 to 8% during the first 3 plans প্ৰথম 3টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত 6 পৰা 8% ইনক্ৰিজ হৈছিলে গ্ৰোথ ৰেট তাৰ পিছত উল্লেখ কৰিছে ফ'ৰ্থ প্ল্যানৰ ক্ষেত্ৰত 3.9% এনুৱেল গ্ৰোথ ৰেট হৈছিলেগৈ তাৰ পিছত এনুৱেল গ্ৰোথ ৰেট 5th and 8th প্ল্যানত হৈছিলেগৈ 6 and 8%. Generation of saving and investment প্লেনিঙৰ সময়ত অৰ্থাৎ প্ৰথম 8টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত বহুখিনি সেভিংস এণ্ড ইনভেষ্টমেন্ট ইনক্ৰিজ হৈছিলে ইয়াত উল্লেখ আছে গ্ৰছ ডমেষ্টিক সেভিং 10.4% 1950-51 ৰ পৰা গৈ 1985ত 18% লৈ ইনক্ৰিজ হৈছিলে ইয়াত গ্ৰছ ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন 10% আছিলে 1950ত কিন্তু এইখিনি ইনক্ৰিজ হৈছিলেগৈ 21% 1985-86ত এনেকৈ 23% হৈছিলেগৈ তাৰ পিছত 24% হৈছিলেগৈ 1996ত